চাওক আজি এই বাইক ৰেলীৰ দ্বাৰা দিয়ে আমি এটা ৰাইজৰ মেছেজ দিব বিচাৰিছোঁ। অহা 7 তাৰিখে আমাৰ নিৰ্বাচন হ'ব গৈ আছে। এই 7 তাৰিখে সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে ঘৰৰ পৰা ওলাই গৈ ট্ৰেক্টৰত ছবিত ভোট দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এইবাৰ আমাৰ ৰৌতাবাসীয়ে পৰিৱৰ্তন বিচাৰিছে। 17টা বছৰ ৰৌতাবাসীয়ে BPFৰ হেঁচাৰ পৰা মুক্ত পাব পৰা নাছিলে। এইবাৰ ৰাইজে মুক্ত পাবৰ কাৰণে BPFৰ পৰা মুক্ত পাবৰ কাৰণে আমি এইবাৰ ৰাইজে দলে বলে UPPLক ছাপোৰ্ট কৰিছে। এইবাৰ আমাৰ UPPLৰ চৰকাৰ হ'ব। এইবাৰ আমাৰ এই অঞ্চলত পৰিৱৰ্তন হ'ব। এইবাৰ আমাৰ এই অঞ্চলত যিমান আমাৰ নিবনুৱা যুৱক যুৱতী তেখেতসকলক আমি সংস্থাপন দিবৰ কাৰণে BTR চুক্তিৰ দ্বাৰা দি আমি বহু পৰিকল্পনা বা হাতত লৈছোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এইবাৰ যে BTRৰ পৰা বিদায় হ'ব সেইটো নিশ্চিত হৈছে। সেইবিলাক যেতিয়া যিজন চৰকাৰ যোৱা 17টা বছৰ শাসন কৰিছিল তেখেতসকলক ৰাইজে এইবাৰ বিচৰা নাই। ৰাইজে নিবিচাৰাৰ কাৰণে তেখেতসকলৰ ভৰিৰ তলত মাটি নোহোৱা নিচিনা হৈছে। তেখেতসকল এতিয়া ৰাইজৰ ওচৰত যাব নোৱাৰা হৈছে। তেখেতসকল এতিয়া এটাই কাম কৰিব বিচাৰিছে, ৰাইজক ধমকি টকা বিলোৱা, খানা খোৱা, মদ খোৱা, তাৰ বাহিৰে তেখেতসকলে একো কাম কৰা নাই। গতিকে ৰাইজে সেইবিলাক ৰাইজৰ ক্ষতি কৰা কাম ৰাইজে বিচৰা নাই। সেইকাৰণে তাতে সৰু সুৰা ক'ৰবাত ঘটনাবিলাক হৈছে। গতিকে মই আহ্বান জনাইছোঁ সকলো ৰাইজ আজি UPPLৰ ছাপোৰ্ট কৰিছে। সেইকাৰণে মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ অহা 7 তাৰিখে যাতে সকলোৱে তলে বলে ওলাই আহি ট্ৰেক্টৰত ছবিত দিব বুলি মোৰ দৃঢ় বিশ্বাস। চাওক আমাৰ এই ৰৌতা সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বীৰ কোনো থাকিব বুলি মই বিচৰা নাই। এই ৰৌতা সমষ্টিত BPFে 4 নম্বৰত থাকিব। BPF আমাৰ ৰৌতা সমষ্টিত 4 নম্বৰত থাকিব। গতিকে ইয়াতে আমাৰ লগত কণ্টেষ্ট কৰিব পৰা আজিলৈ কোনো শক্তি আমাৰ ওচৰত বা আমি দেখিবলৈ পোৱা নাই। গতিকে ৰৌতা সমষ্টিত UPPLে জিকাটো নিশ্চিত হৈছে আৰু 100% হৈছে। আজি এই ৰেলীত আপোনালোকে গম পাব, অলপ পিছতে আমি ৰেলী যাত্ৰা কৰিম। গতিকে ৰাইজ এইবাৰ দলে বলে ওলাইছে আৰু আমাক ধৰিব পৰা শক্তি এই ৰৌতা সমষ্টিত কোনো নাই। চাওক আজিৰ তাৰিখত UPPLে গোটাই 40টা সমষ্টিৰ ভিতৰত 27ৰ পৰা 30টা আসন লৈ আমি অকলে চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আজিৰ তাৰিখত নিশ্চিত হৈছে।